আত্মপৰামৰ্শ আফাৰ্মেশ্যন আত্মপৰামৰ্শ হ'ল আপুনি কি হ'ব বিচাৰে সেই বিষয়ে বৰ্তমান কালত কৰা একোটা মন্তব্য। আত্মপৰামৰ্শ যেন আপুনি নিজে নিজৰ বিষয়ে নিজৰ বাবে ৰচনা কৰা একোটা বিজ্ঞাপন। এইবোৰ আপোনাৰ সচেতন বা অৱচেতন মনটোক প্ৰভাৱান্বিত কৰে, যাৰ জৰিয়তে আপোনাৰ মনোভাৱ আৰু আচৰণ প্ৰভাৱান্বিত হয়। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। এই ভিডিঅ'টো আমাৰ সফলতা আৰু অৱচেতন মন নামৰ ভিডিঅ'টোৰ দ্বিতীয় অংশ। আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি চাই ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আত্মপৰামৰ্শৰ জৰিয়তে আপোনাৰ অৱচেতন মনটো নিয়ন্ত্ৰণ কৰিব পাৰে। আপুনি নিজক অলপ মন কৰিলে দেখিব যে আমাৰ কিছুমান নেতিবাচক আত্মপৰামৰ্শ আছে, যেনে মোৰ স্মৃতি শক্তি দুৰ্বল, মই গণিতত বেয়া, ইত্যাদি ইত্যাদি। আমি যেতিয়া নিজক এটা নেতিবাচক বা ইতিবাচক আত্মপৰামৰ্শ দিওঁ, তেতিয়া আমাৰ অৱচেতন মনটোৱে এই কথা বিশ্বাস কৰিবলৈ ধৰে আৰু পাছলৈ ই একোটা ভৱিষ্যতবাণীৰ স্বৰূপ হৈ আমাৰ আচৰণত প্ৰতিফলিত হয়। উদাহৰণ, মোৰ স্মৃতি শক্তি দুৰ্বল বুলি নিজকে নেতিবাচক আত্মপৰামৰ্শ দিয়া মানুহ এজনে যেতিয়া নতুন মানুহ এজনৰ লগত চিনাকি হয়, তেতিয়া তেওঁ আনজন মানুহৰ নামটো মনত ৰখাৰ চেষ্টা নকৰে। কাৰণ তেওঁ নিজকে কয়, মোৰ স্মৃতি শক্তি দুৰ্বল, গতিকে তেওঁ নামটো মনত ৰাখিবলৈ চেষ্টা কৰি কোনো লাভ নাই। সেই একেজন মানুহক তেওঁ পিছৰবাৰ লগ পালে নিশ্চয় তেওঁ মানুহজনৰ নামটো মনত পেলাব নোৱাৰিব আৰু তেওঁ আকৌ এবাৰ নিজক ক'ব, মোৰ স্মৃতি শক্তি দুৰ্বল। এইটো কেতিয়াও শেষ নোহোৱা চক্ৰ, নিজেই সঁচা প্ৰমাণিত হোৱা এটা ভৱিষ্যত। যেতিয়া এজন ব্যক্তি এটা কথা পুনৰাবৃত্তি কৰি থাকে, তেতিয়া এই কথাটো অৱচেতনৰ মাজত সোমাই পৰি বাস্তৱ হৈ পৰে। লাগিলে এই কথা ইতিবাচক হওক বা নেতিবাচক হওক। নিজৰ কাৰণে আত্মপৰামৰ্শ এটা বনাওঁতে কিছুমান কথা মনত ৰাখিব। আত্মপৰামৰ্শ ইতিবাচক বিবৃতিত হোৱা উচিত, কিয়নো আমি চিত্তৰে চিন্তা কৰোঁ, শব্দৰে নহয়। মই যদি হাতী শব্দটো কওঁ, আপোনাৰ মনলৈ কি আহে? আপোনাৰ মনত হাতীৰ ছবি এখন আহে, নহয়নে? আপুনি বাৰু শব্দটো শুনি শব্দৰ গঠনটোৰ কথা ভাবিছিলনে? নিশ্চয় নাই ভবা। আত্মপৰামৰ্শত নেতিবাচক শব্দ আহিলে ই আমাৰ মনত এখন নেতিবাচক চিত্ৰ সৃষ্টি কৰে। মই যদি আকৌ কওঁ, হাতীৰ কথা নাভাবিব, খুব সম্ভৱ তৎক্ষণাত আপোনাৰ মনলৈ আহিব এটা হাতীৰ চিত্ৰ। কিন্তু মইতো নাভাবিবলৈহে কৈছিলোঁ, কিন্তু চিত্ৰখন আহি গ'ল। আমাৰ মগজুৱে এনেকৈয়ে কাম কৰে। সেইকাৰণে আত্মপৰামৰ্শত ইতিবাচক শব্দ ব্যৱহাৰ কৰা উচিত। আৰু এটা উদাহৰণ দিওঁ, যেনে মোৰ ভয় নাই, এই বাক্যটো শুনাৰ লগে লগে আমাৰ মন মগজুত ভয়ৰ চিত্ৰ এখন আহি যায়। তাৰ সলনি মই সাহসী বুলি ক'ব, তেতিয়া আপোনাৰ মন মগজুত সাহসৰ এখন ছবিৰ সৃষ্টি হয় আৰু আপোনাৰ মনৰ পৰা ভয় আঁতৰি যায়। সেইকাৰণে আত্মপৰামৰ্শত নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। বৰ্তমান কালত আত্মপৰামৰ্শৰ বাক্যটো সাজিব লাগে, কাৰণ আমাৰ অৱচেতন মনটোৱে প্ৰকৃত অভিজ্ঞতা আৰু এটা কাল্পনিক অভিজ্ঞতাৰ প্ৰভেদ দেখা নাপায়। উদাহৰণস্বৰূপে, কোনো মাক দেউতাকে তেওঁলোকৰ ল'ৰাজনক ৰাতি 9:30 বজাৰ ভিতৰত ঘৰ সোমোৱাটো বিচাৰিছে, কিন্তু ল'ৰাজন যেনিবা ৰাতি 1 বজালৈকে ঘৰ পোৱাহি নাই। মাক দেউতাকৰ মনত কি ভাৱ আহে? তেওঁলোকে হয়তো আশা কৰিছে যে সকলো ঠিকেই আছে, আশা কৰোঁ ল'ৰাটোৰ কোনো দুৰ্ঘটনা হোৱা নাই। তেওঁলোকৰ ৰক্তচাপৰ অৱস্থা কি? ৰক্তচাপ বৃদ্ধি পাইছে। এইটো এটা কাল্পনিক অভিজ্ঞতা। বাস্তৱিকতে এনে হ'ব পাৰে, ল'ৰাজন কোনো পাৰ্টিত যোগদান কৰি মছগুল হৈ ঘৰলৈ কেতিয়া উভতিব লাগে এই কথা মনতে ৰখা নাই। এতিয়া চিত্ৰখন লুটিয়াই দিয়া হওক। ধৰি লওক ল'ৰাজন অতি দায়িত্বপূৰ্ণ আৰু তেওঁ প্ৰকৃততে 9:30 বজাত ঘৰলৈ উভতিছিল, কিন্তু বাটত তেওঁৰ এটা দুৰ্ঘটনা হৈছিল আৰু ৰাতি 1 বজালৈকে ঘৰলৈ উভতা নাছিল। মাক দেউতাকৰ ৰক্তচাপৰ কি অৱস্থা হৈছিল? এতিয়াও ৰক্তচাপ বৃদ্ধি পাইছিল। প্ৰথম পৰিস্থিতিটো কাল্পনিক আছিল, কিন্তু দ্বিতীয়টো বাস্তৱিক আছিল। কিন্তু উভয় পৰিস্থিতিটোত শাৰীৰিক প্ৰতিক্ৰিয়া একেই আছিল। আমাৰ অৱচেতন মনটোৱে প্ৰকৃত আৰু কাল্পনিক অভিজ্ঞতাৰ প্ৰভেদ বিচাৰি নাপায়। ভিজুৱেলাইজেশ্যন। কল্পনা হ'ল আপুনি লাভ কৰিব খোজা কামটো বা আপুনি হ'ব খোজা ব্যক্তিগৰাকীৰ এখন মানৱ চিত্ৰ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া। কল্পনাবিহীন আত্মপৰামৰ্শ এক যান্ত্ৰিক পুনৰাবৃত্তিৰ বাদে আন একো নহয়। সুফল পাবলৈ হ'লে আত্মপৰামৰ্শৰ লগত আৱেগ অনুভূতি সংযোজিত হ'ব লাগিব। 2005ত হাৰ্ভাৰ্ড ৰিচাৰ্চ চেণ্টাৰে প্ৰমাণ কৰে যে যি মানুহে নিজৰ মগজুত নিজৰ কামৰ অনুশীলন আৰু সম্পাদনা কৰা কল্পনা বা ভিজুৱেলাইজেশ্যন কৰিব পাৰে, তেখেতৰ মগজুৱে ইয়াক সঁচা অভিজ্ঞতা ৰূপে অনুভৱ কৰে। ধৰি লওক আপুনি 1000 মানুহৰ আগত ভাষণ দিব লাগে, কিন্তু
আপোনাৰ ভাষণ দিয়াৰ অভিজ্ঞতা নাই, ভাষণ দিয়াত ভয় হয়, তেতিয়া আপুনি অনুশীলন কৰি অভিজ্ঞতা ল'ব লাগিব আৰু ভয় আঁতৰাব লাগিব। কিন্তু কথা হ'ল, আমি অনুশীলনৰ কাৰণে ইমান মানুহ বিচাৰি আনিব নোৱাৰোঁ। কিন্তু আপুনি যদি সদায় কল্পনা কৰে 1000 মানুহৰ আগত ভাষণ দিয়া, আপোনাৰ লাহে লাহে ভাষণ দিয়াৰ ভয় আঁতৰি যাব। সাৱধান, আত্মপৰামৰ্শটো প্ৰথমবাৰ গ্ৰহণ নকৰিব পাৰে, যিহেতু ই এটা অপৰিচিত ভাৱ। উদাহৰণ, যোৱা দশক কেইটাত মই যদি মোৰ স্মৃতি শক্তি দুৰ্বল বুলি কৈ আহি অকস্মাত কৈ পেলাওঁ মোৰ এটা প্ৰখৰ স্মৃতি শক্তি আছে, মোৰ মনটোৱে এই মন্তব্য গ্ৰহণ নকৰে। মনটোৱে তেনে ক্ষেত্ৰত এনেদৰে ক'ব, মিছলীয়া কৰবাৰ, তোমাৰ এটা দুৰ্বল স্মৃতি শক্তি আছে, কাৰণ এই মুহূৰ্তলৈকে মনটোৱে আপোনাৰ স্মৃতি শক্তিৰ সম্পৰ্কে এনেদৰে ভাবি আহিছে। এই ধাৰণাটো আঁতৰাবলৈ 21 দিন লাগিব। কিয় 21 দিন? ইয়াৰ কাৰণ হ'ল অভ্যাস গঠন কৰিবলৈ 21 দিনৰ সচেতন প্ৰচেষ্টাৰ প্ৰয়োজন হয়। বন্ধুসকল, এই কিতাপখন লেখকে লিখাৰ সময়ত বৈজ্ঞানিকসকলে কৈছিল, অভ্যাস গঠনৰ কাৰণে 21 দিনৰ সচেতন প্ৰচেষ্টাৰ প্ৰয়োজন। কিন্তু এতিয়া নতুন গৱেষণা অনুসৰি 21ৰ পৰা 60 দিন সময় লাগিব পাৰে অভ্যাস গঠন কৰিবলৈ। আৰু যি কি নহওক, মই এই কথাই ক'ম যে আপোনালোকে এই সচেতন প্ৰচেষ্টা তেতিয়ালৈকে কৰক যেতিয়ালৈকে সেই কাম আপুনি নহয়। লাগিলে 60 দিনে নালাগক কিয়, নিজৰ জীৱনটোত ভালটো পাবৰ বাবে 60 দিন ইমান ডাঙৰ মূল্য বুলি মই নাভাবোঁ। আমি সকলোৱে অৱচেতনভাৱে আত্মপৰামৰ্শ ব্যৱহাৰ কৰি আহিছোঁ। উদাহৰণস্বৰূপে, আপুনি যেতিয়া ৰাতিপুৱাতে বাছ ধৰিবলৈ যোৱাৰ কথা থাকে, আপুনি স্বয়ংক্ৰিয়ভাৱে নিজকে কয় যে আপুনি সোনকালে শুই উঠিবই লাগিব, আৰু নিঃসন্দেহে আপুনি তাকে কৰে। এইটো সাজু হৈ থকা অৱস্থাত মনৰ ক্ষমতা। আত্মপৰামৰ্শ হ'ল এক প্ৰকাৰ ভৱিষ্যতবাণী স্বৰূপ উঠি সাজি মনটোক নিয়ন্ত্ৰণ কৰা এটা ব্যৱস্থা। বন্ধুসকল, এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এইটোনো কি নতুন কথা? আমি সৰুৰে পৰা শুনি আহিছোঁ যে পজিটিভ বা ইতিবাচক চিন্তা কৰিব লাগে। কিন্তু বন্ধুসকল, পজিটিভ চিন্তা আৰু আফাৰ্মেশ্যন বা আত্মপৰামৰ্শৰ মাজত পাৰ্থক্য আছে। যেনে পজিটিভ চিন্তাই কয় মই সফল হ'ম, কিন্তু আফাৰ্মেশ্যনে কয় মই সফল হয়। পজিটিভ চিন্তাই মগজুত এনে প্ৰভাৱ পেলায়, মই সফল হ'ম শুনি মগজুৱে ভাবে ভৱিষ্যত সফল হয়, এতিয়া সময় আছে, লাহে লাহে হয়। কিন্তু আফাৰ্মেশ্যনত মই সফল হয় শুনি মগজুৱে লগে লগে এজন সফল মানুহৰ নিচিনা ব্যৱহাৰ কৰিবলৈ শৰীৰক আদেশ দিয়ে। শৰীৰে লগে লগে এজন সফল মানুহৰ নিচিনা ব্যৱহাৰ কৰিবলৈ ধৰে। সেইকাৰণে আমাৰ কামবোৰ সফল মানুহৰ নিচিনা হয় আৰু আমি সফল হওঁ। ইয়াৰ কাৰণে লাগে প্ৰথম সচেতন প্ৰচেষ্টা। কেইটামান আত্মপৰামৰ্শ আপুনি ব্যৱহাৰ কৰিব পাৰে, যেনে মই এজন সফল মানুহ, মই এটা সবল ব্যক্তিত্বৰ গৰাকী, মই আত্মবিশ্বাসী, মই বুদ্ধিয়। আত্মপৰামৰ্শসমূহ দেখাত সাধাৰণ লাগে। মোৰ ইয়াতে এটা কথা মনত পৰি গ'ল, এভৰি চিম্পল ৱৰ্ক ইজ নট ইজি। এইটো সঁচা কথা। প্ৰত্যেক সাধাৰণ কামেই সহজ নহয়। যেনে এক্সাৰচাইজ কৰা দিনটো 20 মিনিট। আপোনাৰ শৰীৰ মন সকলো ভালে থাকিব, কিন্তু মাত্ৰ 20 মিনিট এক্সাৰচাইজ কৰা সাধাৰণ কথা। 20 মিনিটহে, কিন্তু আমি কিমানে কৰোঁ? দিনটো কমচে কম 15 ঘণ্টা আমি কাম কৰি থাকিব পাৰোঁ, মানে নোহোৱাকৈ থাকোঁ। মাত্ৰ 20 মিনিট এক্সাৰচাইজ কৰা 15 ঘণ্টাৰ ভিতৰত সাধাৰণ কথা চাব ল'ব। 20 মিনিট এক্সাৰচাইজ কৰিলে 1 বছৰত আমাৰ শৰীৰ মন মগজুৰ কিমান উপকাৰ হ'ব এবাৰ ভাবি চাওকচোন। সাধাৰণ কাম এইটো, কিন্তু সহজ নহয়। আমাৰ এটা ধাৰণা আছে, জীৱনত এটা ডাঙৰ কাম কৰিম আৰু নিজৰ নাম উজ্জ্বল কৰিম। এইটো ভুল ধাৰণা। জীৱনত সৰু সৰু সাধাৰণ কামবোৰ ভালকে কৰক সদায়। এদিন জীৱনত ডাঙৰ সফলতা আহিব। বন্ধুসকল, আত্মপৰামৰ্শসমূহ আজিৰ পৰা ব্যৱহাৰ কৰক। নিজৰ কাৰণে আজি আত্মপৰামৰ্শ এটা বনাওক আৰু অভ্যাস কৰক। আপুনি দেখিব 6 মাহ 1 বছৰৰ ভিতৰত আপুনি কিমান দূৰ আগবাঢ়ি যাব। আপোনাৰ যদি আত্মপৰামৰ্শ বনোৱাত অসুবিধা হয়, আপুনি ইউটিউবত আফাৰ্মেশ্যন মাৰি চাৰ্চ কৰক, বহু আত্মপৰামৰ্শ পাব। তাৰ পৰা নিজৰ কামত লগাটো বাছি লওক আৰু অভ্যাস কৰক। আশা কৰোঁ বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে কিছু কথা শিকিব পাৰিলে। এই কথাবোৰ ইউ কেন উইন, যাৰ অসমীয়া অনুবাদ বিজয় আপোনাৰ পৰা লোৱা হৈছে, আৰু কিছু কথা অন্য ইউটিউব ভিডিঅ'ৰ পৰা সংগ্ৰহ কৰা হৈছে। এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।